हेलो गाइस की खबर आज আমি যাই আছো বগামাটি পিকনিক খাবা আমার দোকানি মাইকত দে কুইকে দি দেখো ও এক ভিডিও দেখা ভাই জয় শ্ৰীৰাম বন্ধুসকল, কি খবৰ? সকলোৰে নিশ্চয় খবৰ ভাল। আজি মই বৰ্তমান যাব ওলাইছোঁ পিকনিকত, আৰু পিকনিক হৈছে আমাৰ ঠাইডোখৰৰ নাম হৈছে বগামাটি। মস্তি লাগব যায়, আৰু পোনপ্ৰথমবাৰৰ বাবে যাব ওলাইছোঁ। চকক লগি এই পামে আৰু এইটো চাওক, একদম বৰ্তমান বাজিল ৰ'বক টাইমটো বাৰু হৈ থাকিব, কেইটা বাজে চাই থাকিম। কিন্তু ৰাতিৰ পৰা মানে ভিডিঅ'টো ৰাতিৰ পৰা আৰম্ভ কৰিলে বেছি ভাল লাগিব। তো গতিকে ৰাতি কি কৰিলোঁ, তো ভিডিঅ'টো ৰাতিৰ পৰা আৰম্ভ কৰিব। আৰু বৰ্তমান মই কুটি আছোঁ আলু, সকলোৱে দেখা পাইছে এয়া সৰু আলু কুটি আছোঁ। আৰু ইফালে মোৰ কাষত আছে জুই, বঢ়িয়াকৈ জুইৰ কাষত বহি বঢ়িয়াকৈ মই আলু কুটি আছোঁ। আৰু আমাৰ কালি আছে পিকনিক। বৰ্তমান আমাৰ খানা চলি আছে, আৰু এয়া হ'ল মাংসটো ইয়াত থৈ দিছে। আৰু এয়া মাছ, আৰু মাছটো এটা ফ্ৰাই হ'ব। এয়া খৰাহি পূৰা গৰম তেল। তো এতিয়া আমি চাৰটা বুলি নহয়, আমি প্ৰায় 50-60জন মানুহ বৰ্তমান কালিৰ কাৰণে অপেক্ষা কৰি আছোঁ, পিকনিকৰ কাৰণে। আমি বহুত এক্সাইটেড আছি। বঢ়িয়া আৰু সকলোৱেতো জানেই একদম পিকনিক বুলি ক'লে কেনেহেন জোচ। মোক একদম ৰাতি ঘুমটি অহা নাই। আৰু আটাইতকৈ ডাঙৰ মোৰ কাৰণে এটা ডাঙৰ কথা, কাৰণ কিয় মোৰ জীৱনৰ প্ৰথমটো পিকনিক হ'ব যাই আছে এইটো। আৰু মই আজিলৈকে সঁচাকৈ কৈছোঁ, এই পিকনিক খাব যাই পোৱা নাই। আজি প্ৰথম পিকনিক খাব যাওঁ, আৰু এতিয়া মই ওললোঁ এই পাইপ একদম গা ধুইছোঁ, কিবা একদম ঠাণ্ডা লাগিছে। সেই গাইছ দেখছি না, এইফালে এইটো তলত আছে, ৰ'ব এতিয়া যাওঁ। আৰু বৰ্তমান সময় দেখুৱাইছোঁ 6:13। এই চাওকচোন কেনেহেন হৈ আছে, একদম কুৱেলি। আৰু চবচে প্ৰথম ময়ে আহিছোঁ তাৰমানে, কাৰণ এক্সাইটমেণ্টটো আৰু জোচটো যিমান বেছি, চবচে প্ৰথম ময়ে আহিছোঁ। কাকো ফোন চোন নকৰাকৈ বিন্দাছ আহি গৈছোঁ। এতিয়া চাওক, এতিয়া কায়োৱে নাই। এই মালখিনি আছে, ইয়াতে আছে। এই পিকনিকত যিমানখিনি জগৰ লাগে সেইখিনি আছে। আৰু তাতে দেখুৱাইছিলোঁ অলপ ৰাতি, তাতে মেইন বস্তুখিনি আছে। আৰু এইফালে খৰি আছে, আৰু বাছ আহি আছে। বাছ আহিলি এয়া আমাৰ বাছ আহি গ'ল। মানে কি আমাৰ ৰখতে বাজি গ'ল 7:10। একদম আহি সকলোৱে ৰেডি, কিন্তু বৰ্তমান গাড়ী জনাই মানে মানুহখিনি গোটেইখিনি অহা নাই। আৰু এইখনে হৈছে আজি আমাৰ গাড়ী, আৰু গাড়ী ষ্টাৰ্ট দি দিলা। এইখন হৈছে উমানন্দ আমাৰ আছে আমাৰ মেধিদা, আৰু এইফালে আছে সহস্তৰ, আৰু এইফালে আছে আমাৰ ৰাজুদা। এইফালে আছে আমাৰ জেঠা, এইফালে আছে কৈ দি কিবা জেঠা, এইফালে ক'ত যাবি এতিয়া? বগামাটি আছে একদম। আছে আমাৰ বাবুদা, কৈ দি ক'ত যাম এতিয়া? আমাৰ সকলো আছে। আৰু এইফালে আছে আমাৰ জেঠীমা। এতিয়া ক'ত যাম আমি? পিকনিক এটা ক'ত যাম? আমাৰ খুৰীমা ভাইটি দিয়া কোৱা। কি খবৰ? আজি আমি যাই আছো বগামাটি পিকনিক খাবা। আমাৰ দোকানী মাইকত দে কুইকে দি দেখো আৰু সন্থাৰ পৰা ব্ৰেকফাষ্ট নেকি?
পালোঁ তামোলপুৰ আৰু এইটো হৈছে তামোলপুৰৰ ৰাস্তা ইফালে চিধাই গেলি পাম আমি ৰঙিয়া পাম ইফালে চিধাই এই শুনছো শুন বগামাটি ইটা কহে শুনবা লাগব আৰু ইটা তাৰমানে কবে মটঙা চকেদি বোলে শুনবা লাগব কিন্তু এইটো বৰ্তমান তামোলপুৰৰ ৰাস্তাটো আৰু এই ৰাস্তাটো যদি ইফালে গেলি পুৰা ভূটান মোৰ পাছৰ ফালে গেলি ভূটান পাব এইফালে মানে ইফালে কৈছোঁ বৰ্তমান আমি পালোঁ বৰ্তমান তামোলপুৰ না এই ৰাজুদা কি পালোঁ কি পালোঁ চাইনবোৰ্ড নাই তামোলপুৰ পাইছোঁ এই আছে তামোলপুৰ পাৰ হৈ গ'লোঁ তামোলপুৰ নাগৰিজুলি পালোঁ আৰু এইখনে হৈছে আমাৰ বাছ আজিৰ বাছ বৰপেটাৰত যায় কণ্টেক্ট কৰক আমাৰ এইটো নাম্বাৰত দি নাম্বাৰ নাই গাড়ীৰ নাম্বাৰ এইটো কণ্টেক্ট কৰিব বৰ্তমান নাম্বাৰ নাই এইটো ৰাস্তা মই আজি প্ৰথম আহি পালোঁ তামোলপুৰ খুব বেছি ভাল লাগছে আহি এইফালে চাওক বিৰাট ভাল লাগছে মোৰ আহি মজা জাগা আৰু বৰ্তমান আহি পালোঁ আমি বগামাটিৰ মেইন গেটখন আৰু ইয়াত গেট পাছ ল'ব লাগে 500 টকা ফাইনেলি বুট খাই এই সুখৰ বুট খাই আহি পালোঁ বগামাটি মাহ চাওক পুৰা বান্দাৰ আৰু বোলে হাতীও হে হাতীৰ গুৰি মাহ চাওক পুৱাইছি আৰু লাষ্টত যাই কেনে চবখিনি কৰি লাষ্টত আমাৰ ডিচিশ্যন হ'ল এতে এই ৰাস্তাটো এইটো বগামাটিৰ মানে বগামাটি অহা ৰাস্তাটো এইফালে হ'ল মেইন স্পট এখনি আৰু এইটো এখনিত আমি পিকনিক খাম আৰু এখনিত পিকনিক খাওঁ কথাটো মানে কিয় আৰু যদি আমাৰ অলপমান দেৰি হ'লে এখনি জাগাও আমি নাপালোঁ হয়তো এখনি জাগা যে পাইছোঁ মানুহৰ ভিৰ একদম আমাৰ সকলোৱে ব্ৰেকফাষ্ট কৰি আছে এইফালে কমলা টেঙা খাই আছে ব্ৰেড খাই আছে এইফালে চাহ খাই আছে এইফালে কণী খাই আছে এইফালে চাহ কণী আৰু ব্ৰেড মানে কণী দি আছে চবকে বিলাই আছে কণী চবে ব্ৰেকফাষ্ট কৰি আছে বৰ্তমান বগামাটিত মেলাও চলি আছে ভূটানত বৰ্তমান সেই চলি আছে বগামাটিত মেলা চলি আছে চব পায় একদম লোকেল বস্তু বগৰী চগৰী চব মেইন বগামাটি প্লেচ সেইখিনি নহয় সেইখিনি মানে অহা ৰাস্তা এইখিনিহে মেইন বগামাটি প্লেচ বৰ্তমান যাই আছোঁ তালৈকে এনেকৈ শিলৰ মাজে আমি ষ্ট্ৰাগল কৰি আৰু সেইকেইটা বঢ়িয়া ঘৰ বনাই থৈছে তাতে কিজানি পিকনিক খায় এইফালে কৰি আছে ৰাফটিং আৰু এইখানে হৈছে মেইন বগামাটি মানে ওপৰত উঠি থকা মানে আমি ওপৰত এটা বুদ্ধদেৱৰ মন্দিৰ আছে সেই মন্দিৰটো আমি চাবলৈ যাই আছোঁ আৰু বহুত ওখ আৰু শকত মানুহৰ মানে বহুতখিনি টানেই হয় মই তথাপিতো উঠিবলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি ফাইনেলি উঠছোঁ জিৰ'ব পৰাকৈ প্লেচ বনাইছোঁ আমাৰ ইয়াতে ভাল লাগিছিল অলপ জিৰলোঁ এতিয়া উঠি আছোঁ ৰাতিপুৱা না ৰাতিপুৱা এটা হাতী ফাইনেলি ইমান তলৰ পৰা আহি গ'লোঁ আৰু মেইন এইটো বুদ্ধ টেম্পল সেইটো হৈছে এইটো আজ নাজানা কি এইটোৱে মেইন বুদ্ধ টেম্পল শেষৰ ছাতি সেইটো এটা টিলিঙা আপোনালোকে সেৱা কৰি ল'ব সকলোৱে সেৱা লৈ ল'ব সেইটো বহুখিনি এই চাওক কিমান তলত সুন্দৰ মেছেজ দি থৈছে চাওক ডু নট কাট ট্ৰি গছ গছনি নাকাটিব এইফালে কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আচলতে এইবিলাক ঠাইত পিকনিক খাব আহেতো এই প্ৰাকৃতিক সৌন্দৰ্য অনুভৱ কৰবাইতো আহে চ' সেইকাৰণে আমি নেচাৰটো চেভ কৰি থাকোঁ মজা ফটো কেইটামান উঠি ল'লোঁ এতিয়া আৰু তলক লগি নামিব লাগিব একদম বহুত ভাল লাগে এতিয়া নামতে বেছি ভাল লাগিব নে উঠোতে বেছি ভাল যাই আছোঁ বৰ্তমান এইটো ৰাস্তাইদি ওপৰতে আছোঁ তলত নামা নাই হা
বগামাটিৰ প্লেচ দেখুৱা যাই আছে অকণমান ওলাৰ কি প্লেচ হয় এইটো অ' সেই মেইন প্লেচটো অঁ দেখাইছোঁ ৰ'ব আপোনালোকক আছোঁ এতিয়া আমি তলৰ ফালে বা মানুহ মানে যিমানে সময় যাই আছে সিমানে মানুহ আহি আছে তলৰ পৰা নামি আৰু সেইটো হৈছে বুদ্ধদেৱৰ মন্দিৰ তাতে আছিলোঁ অলপ আগে আমি তাতে আছিলোঁ আহিলোঁ তলৰ পৰা নামি আহিলোঁ এতিয়া আমাৰ সকলোৱে আনাৰস খাই আছে তো সকলোৱে টেষ্ট চেষ্ট কৰি এতিয়া আনাৰস খাইছে হজমৰ কাৰণে ফাইনেলি এতিয়া পিকনিক বুলি ক'লে লাষ্ট আইটেম হয় ভাত আৰু ভাত খাব ধৰিছোঁ ভাত তাত খাই আপোনালোকক আৰু কণ্টিনিউ কৰি আৰু এই বাছখনত লিখা আছিল যে প্ৰকৃতিৰ মাজত খাম আৰু গাবলৈ ওলালোঁ খোৱা লোৱা গোটেইখিনি হ'ল লগতে তামোল খাই আছোঁ বৰ্তমান আৰু চবখিনি হ'ল আজি বঢ়িয়াকৈ পিকনিকটো বঢ়িয়াকৈ গ'ল মানে বঢ়িয়াকৈ গ'ল আৰু এতিয়া আমি যাব আছোঁ এইফালে ৰাজুদা আজি এক্সপিৰিয়েঞ্চটো কেনে এই সীমা আজি আহি কেনে লাগিল এতিয়া আমাৰ পিকনিকটোতো শেষ এতিয়া আমি ঘৰত যাম ভাল লাগিল বহুত ভাল লাগিল চাই মানে এই পাহাৰ আছে আহিবি না আৰু কেতিয়াবা এনেকৈ আৰু আহিব ইচ্ছা গৈছে আৰু সুকলমে গেল তো তাৰে অলপ মনত আমাৰ কিবা কৈ দিব কি ক'ব নাই বহুত ভাল লাগিল আহিলোঁ বহুত খালোঁ বহুত মানুহ হৈছে চাই দি বঢ়িয়াকৈ খালোঁ আৰু বহুত ভাল লাগিল আজি গাহৰি খাইছোঁ কৌ এতিয়া আমি যাম বাই বাই গাইছ গুড নাইট